ৰঘু গুচি গ'ল মানে? ৰঘু গুচি গ'লে দেখোন আমাৰ অসুবিধা হ'ব। অসুবিধা হ'লেও একো কথা নাই। যিমান ভয় খুৱাব লাগে খুৱাইছোৱেইচোন। এতিয়া প্ৰণয়ৰ লগতে সুকন্যাৰ মনতো বহি গৈছে সেইখন ঘৰত ভূত আছে। এতিয়া আৰু বেছি ভয় খুৱাই থাকিব নালাগে। আমাৰ যি উদ্দেশ্য আছিল সেয়া পূৰণ হ'ল। সেইটো অৱশ্যে হয়। শুনকচোন, আপুনি হয়তো মোক চিনি পোৱা নাই। মোৰ নাম ৰন্দীপ। আপোনাৰ লগত মোৰ অলপ কথা আছিল। কি কথা বাৰু? ঘৰলৈ গৈ পাতো নেকি? এনেকৈ ভাল নালাগে। ঘৰলৈ গৈ পাতিব পৰা কথা নহয়, ইয়াতে পাতিব লাগিব। কথাবোৰে তেনেকুৱা। কথাবোৰ মোতকৈ আপোনাৰহে বেছি প্ৰয়োজনীয়। মই পেৰানৰ্মেল এক্টিভিটিজৰ ওপৰত ৰিচাৰ্চ কৰোঁ। মানে সেইবোৰ শক্তি যি আমাৰ সমাজত আছে, কিন্তু সত্য হোৱাৰ পাছতো স্কুলৰ কিতাপত নাই। বাৰু, আজি ৰাতি হ'ল, বেছি কথা নাপাতো। মোৰ নাম্বাৰটো লৈ লওক, এই বিষয়ে পিছত কথা পাতিম। লিখক। হয়, কওক। হেল্ল', মই এটা ক্লু বিচাৰি পাইছিলোঁহে। হঠাতে এই ববি নামৰ প্ৰাণীটো আহি খেলি মেলি লগাই দিলে। এতিয়া মই নিশ্চিত কিবা এটা অদৃশ্য শক্তিয়ে সকলোবিলাক কৰি আছে। দুয়োটা হত্যাকাণ্ডৰ লগতে জড়িত হৈ আছে। এতিয়াতে কোনো সিদ্ধান্তত উপনীত নহ'ব। ববিৰ বিষয়ে অলপ খবৰ লৈছোঁ। সিহঁতে পাৰ্টি কৰি ঘূৰি ফুৰে ৰাতি। সিহঁতৰ কথাত বিশ্বাস কৰিব নোৱাৰি। মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ গৈছোঁ অফিচাৰ। আপুনি সোনকালে কিবা এটা কৰক, নহ'লে মই নিজে ইনভেষ্টিগেশ্যন কৰিব লাগিব।